Friend Chanakya, যোন এজন extraordinary child আছিল সৰুৰে পৰা because of his sharp understanding and sharp reasoning power কাৰণে and যাৰ কাৰণে আমি ক'ব পাৰোঁ তেখেতৰ mind is one of the intelligent mind of Indian history. যোন এজন তেখেতৰ টাইমৰ great politician আছিল লগতে এজন great economist আছিল. So friends, তেখেতৰে মই আজি কিছুমান প্ৰিন্সিপাল শ্বেয়াৰ কৰিম from the book Chanakya নীতি, যোনবোৰ প্ৰিন্সিপাল এজ এ গাইডলাইন তেখেতৰ টাইমত তেখেতে লিখি থৈ গৈছিল, যোনটো আমি আজিৰ দিনত আমাৰ লাইফত কানেক্ট কৰি আমিও ইউজ কৰিব পাৰোঁ. Number 1, Chanakya কৈছে যে সাৰ্ভেন্ট এজনক আমি এক্সামিন কৰিব পাৰোঁ ৰেছপন্সিবিলিটি দি, কাম কৰিব দিলে ভালকৈ কামটো কৰে নে নাই সেইটো চাই. ফ্ৰেণ্ড এজনক এক্সামিন কৰিব পাৰোঁ বেয়া টাইমত আমাৰ লগত থাকে নে নাই সেইটো চাই. এণ্ড বাকী আৰু যিকোনো ৰিলেশ্যন আমি এক্সামিন কৰিব পাৰোঁ ইন টাইমছ অফ চৰো, দুখত আৰু বেমাৰত থকা সময়ত আমাৰ লগত সেই সময়ত কোন থাকে সেইটো চাই. এণ্ড ওমেন তিৰোতা এজনক আমি এক্সামিন কৰিব পাৰোঁ ইন টাইমছ অফ ৱেন উই হেভ ন' মানি, আমাৰ লগত টকা পইচা নথকা সময়ত আমাৰ লগত থাকে নে নাই সেইটো চাই. Number 2, Chanakya কৈছে যে কিছুমান ফ্ৰুটছ আছে যোনবোৰ দেখাত বাহিৰৰ পৰা ধুনীয়া বাট খাবলৈ ভিতৰৰ পৰা মিঠা নহয়. চ' চিমিলাৰলি কিছুমান মানুহ আছে যোন আমাক ওপৰেদি মিঠা কথা কয় বাট আমাৰ পিছপিনে আমাৰ ক্ৰিটিচাইজ কৰে. আমি তেনেকুৱা মানুহক বিশ্বাস কৰিব নোৱাৰোঁ. চ' তেনেকুৱা মানুহৰ পৰা আমি দূৰত থকাই ভাল. Number 3, Chanakya কৈছে যে আমাৰ গোটেই পৃথিৱীখনত এনেকুৱা কোনো মানুহ নাই যাৰ কোনো প্ৰব্লেম নাই, ফেমিলি প্ৰব্লেমেই হওক বা বেলেগ যিকোনো প্ৰব্লেমেই হওক, চবৰে কিবা নহয় কিবা প্ৰব্লেম আছে. চিমিলাৰলি এনেকুৱা কোনো মানুহ নাই যাৰ একো বেমাৰ নাই বা সি টোটেলি চব ফালৰ পৰা হেপী, চবৰে কিবা নহয় কিবা দুখ কষ্ট বা বেমাৰ আছে. চ' আমি তেনেকুৱা চিটুৱেশ্যনত হেল্পলেছ ফিল নকৰি ইনষ্টিড চিটুৱেশ্যনটো ফেচ কৰিব লাগে উইথ কাৰেজ. কাৰণ কিয় সুখ দুখ আপছ এণ্ড ডাউন চবৰে লাইফত আহি থাকে আৰু গৈ থাকে. Number 4, Chanakya কৈছে যে আমি গ'ল্ড সোণৰ পিয়ৰিটি চাব পাৰোঁ বা হিটিং ইন হাই টেম্পাৰেচাৰ, গৰম তাপত গৰম কৰি হাতুৰিৰে কোবাই কাটিং কৰি তাৰপিছত আমি গম পাম সোণৰ চমক কিমান. চ' চিমিলাৰলি আমি এজন অনেষ্ট মানুহ এজনৰ পিয়ৰিটি চাব পাৰোঁ মানুহজনৰ কৰ্মবোৰ চাই, মানুহজন ডনেশ্যন দান কৰ্ম কৰেনে নাই, ভাল কৰ্ম কৰেনে নাই, ভাল কথা কয়নে নাই, বেলেগৰ কাৰণে ছেক্ৰিফাইচ কৰেনে নাই, এণ্ড বেলেগ মানুহৰ লগত বিহেভিয়াৰ কেনেকুৱা ভাল নে বেয়া সেইবোৰ চাই. চ' মানুহৰ যদি এইবোৰ কোৱালিটি থাকে দেন হি কেন বি চাইন লাইক এ গ'ল্ড. Number 5, Chanakya কৈছে যে মানুহৰ ডিজায়াৰ ইচ্ছা যিকোনো বস্তু পাবলৈ লাইফত কেতিয়াও শেষ নহয়. এটা ইচ্ছা শেষ হ'লে মনত আৰু এটা ইচ্ছা জাগি উঠে আৰু সেই ইচ্ছাবোৰ পূৰা নহ'লে মনত অশান্তি সৃষ্টি কৰে. এণ্ড যাৰ কাৰণে কেতিয়াবা মানুহ ভাল আৰু বেয়াৰ মাজত ডিফাৰেঞ্চ পাহৰি যায় সেই ইচ্ছাবোৰ পূৰা কৰাৰ কাৰণে. চ' ইয়াৰ কাৰণে মানুহে দুটা কোৱালিটিজ নিজৰ মনত ৰাখিব লাগে, ডেট ইজ পেচেঞ্চ আৰু ছেটিছফেকশ্যন. আমাৰ লগত যি আছে সেইটো লৈ ছেটিছফাইড থাকিব লাগে. এণ্ড আমি যদি মনত ধৈৰ্য ৰাখিলে লাইফটো শান্তিত আৰু হেপী থাকি লাইফটো কটাব পাৰিম. Number 6, Chanakya কৈছে যে মানুহৰ যদি বেছি ধন সম্পত্তি হৈ যায় মানুহ এজন বেছিহে কাৰাপ্ট হৈ যায়, মানুহজনক আৰু বেছি টকা পইচা লগা হৈ যায় এণ্ড মানুহজন ছেলফিছলি অকল নিজৰ কথা চিন্তা কৰিব ধৰে. চ' চিমিলাৰলি যদি এটা পুখুৰীত ৰৈ থকা পানী যদি চেঞ্জ নহয় পানীটো লেতেৰা হৈ যায় এণ্ড কোনো কামত নাহে. চ' সেইকাৰণে টকা পইচা চাৰ্কুলেট হৈ থাকিব লাগে বাই ডনেশ্যনছ দান কৰ্ম কৰি, চ' ডেট আমাৰো ভাল হওক লগতে বেলেগৰো. Number 7, Chanakya কৈছে যে আমি যদি চাওঁ যিকোনো মানুহ ইচ্ছা কৰিলে ছাকচেছফুল হ'ব পাৰে, মিছা কথা কৈ বেলেগৰ লগত বেয়া কৰি উইদাউট একো নলেজ আৰু স্কিল নোহোৱাকৈ. চ' লাইক কাউৰী এটা যদি ওখ বিল্ডিঙৰ ওপৰত গৈ বহে আমি তাক ইগল বুলি ক'ব নোৱাৰোঁ, কাৰণ কিয় সি কাউৰী সদায় কাউৰী থাকিব, সি কেতিয়াও ইগল হ'ব নোৱাৰে. চ' চিমিলাৰলি এটা মানুহ যদি উইদাউট স্কিল নলেজ ছাকচেছফুল হয় আমি তাক ক'ব নোৱাৰোঁ সি এজন গ্ৰেট মানুহ, কাৰণ কিয় ফৰ গ্ৰেটনেছ গুড কোৱালিটিজ আৰু স্কিলফুল হোৱা দৰকাৰ. Number 8, Chanakya কৈছে যে মানুহ এজন যদি লাইফত এইমলেছলি চলি থাকে সি নিজৰ ঘৰত থাকিও শান্তি নাপায় এণ্ড বেলেগ কোনো জেগাত থাকিও শান্তি নাপায়. তেনেকুৱা মানুহৰ লাইফ নিজকো হেল্প নকৰে লগত আনৰো একো ভাল কৰিব নোৱাৰে. চ' সেইকাৰণে লাইফত এটা এইম থকা দৰকাৰ. মে বি সেইটো নিজৰ কাৰণে হ'ব পাৰে বা বেলেগৰ ভালৰ কাৰণে হ'ব পাৰে. এণ্ড এটা কথা আমি মনত ৰাখিব লাগে, আমি যদি নিজৰ লগত ভাল কৰিব পাৰোঁ দেন আল্টিমেটলি আমি আনৰো ভাল কৰিব পাৰিম. চ' সেইকাৰণে আমি নিজক কেনেকৈ ডেভেলপ কৰিব পাৰিম সেইটো প্ৰথম চিন্তা কৰিব লাগে. চ' ফ্ৰেণ্ডছ, এই আছিল অনলি 8টা প্ৰিন্সিপাল ফ্ৰম দ্য বুক চাণক্য নীতি. এই বুকখনত আৰু বহুত প্ৰিন্সিপাল আছে যদি আপুনি পঢ়িব বিচাৰিলে পঢ়ি চাব পাৰে. এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল যদি মোৰ আৰু এনেকুৱা নলেজেবল ভিডিঅ' মিছ কৰিব নিবিচাৰে.